कौन से जा बंधु बड़े पर कौन से जा कौन से जा BKW से भागने भी सेवटी खुनांगो BKW से भागने भी सेवटी खुनांगो এপছৱে গোটেই অসমত আমি আজি 2 ঘণ্টা কাৰ্যসূচী লোৱা হৈছে। এতে হল আমাৰ 2020 চনৰ যি বড়ো পিছ একট, এই একটটো হৈ গৈছিল। এই একটটো হোৱাৰ পাছত 5 বছৰ অসম চৰকাৰৰ আয়ুটো উকলি গ'ল। 5 বছৰ আয়ু উকলি যোৱাৰ পিছতো আমাৰ বিটিআৰ এগ্ৰিমেণ্টৰ যি দফা, এই দফাসমূহ এতিয়ালৈকে পূৰ্ণ ইমপ্লিমেণ্ট হোৱা নাই। গতিকে এই কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী জনাইছো যে আজি এই 2 ঘণ্টা কাৰ্যসূচীৰ দ্বাৰা যে যিমান আমাৰ বিটিআৰ একৰ্ডৰ যি দফা আছে, দফাবিলাক অতি সোনকালে আমাৰ দফাবিলাক আমাক মানে পূৰ্ণ কৰি দিব লাগে। এইটো আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ডিমাণ্ড কৰিছো। আৰু আমি বিটিআৰৰ বাহিৰৰ যি বড়োসকলে 2020ৰ যি এগ্ৰিমেণ্ট, এই এগ্ৰিমেণ্টৰ লগতে আমি বড়ো কছাৰী অট'নমাছ ৱেলফেয়াৰ কাউন্সিল বুলি এটা আমি সৰুকে কাউন্সিল পাবলৈ সক্ষম হৈছো। এই কাউন্সিলখন এটা কাউন্সিল মাত্ৰ নাম মাত্ৰ হৈ আছে। এতিয়া কাউন্সিলৰ কি ইন্টাৰিম কাউন্সিল চলি আছে। ইন্টাৰিম কাউন্সিল 5 বছৰ উকলি গ'ল। এতিয়ালৈকে ইন্টাৰিম কাউন্সিলৰ ভিলেজ নটিফিকেশ্যন এতিয়ালৈকে হোৱা নাই, কৰি দিব পৰা নাই। এই গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ কৰিছো যে অতি সোনকালে বড়ো অট'নমাছ ৱেলফেয়াৰ কাউন্সিলৰ যি ভিলেজ নটিফিকেশ্যন সেইটো কৰি পেলাই মিচিং অট'নমাছ মিচিং অট'নমাছৰ লগত যিহেতু মিচিং অট'নমাছ কাউন্সিলে ইলেকশ্যন হ'ব গৈ আছে ছেপ্টেম্বৰ অক্টোবৰত, তেখেতসকলৰ লগতে বড়ো ৱেলফেয়াৰ অট'নমাছ কাউন্সিলকো অতি সোনকালে মিচিং আমাৰ সম্প্ৰদায়ৰ লগতে আমাক ইলেকশ্যন কৰি দিব লাগে বুলি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি এই আজি 2 ঘণ্টা কাৰ্যসূচীৰ পৰা দাবী জনাইছো।